শুনিও ক মামা, ৰামৰ ঘড়ী নি আছে সীতা নামে অপেশ্বৰী, ত্ৰিভুৱন হাড় এক বালা, মনন্দৰী আদি কৰি যত মোৰ পতেশ্বৰী, সহিব নোৱাৰে এক কলা। জনকৰ জীউ হৰি লংকাত আনিব মই, কৰি লভ্য মোৰ কৰি লভ্য মই মোৰ প্ৰধান পতেশ্বৰী। তাৰ পাছে ৰাম আৰু লক্ষ্মণ দুয়ো যাব্যক শুকাই, শৰীৰ হৈব্যক দুৰ্বল। দণ্ডকা অৰণ্যে পখি কৰিব দুয়োকে বন্দী, সুবৰ্ণৰ মৃগ হৈ সীতাৰ আগত গৈ কোমল বনত তুমি চৰা। তোমাক দেখি ৰাম আৰু লক্ষ্মণে যাব্যক খেদি, শূন্য আশ্ৰমত মই পখি সীতাৰ পাশে গৈ সীতাক জানা মই কৰিম হৰণ।